তো গাইজ আজি ফাইনেলি কলিতাৰ মিটিং এই ভ্লগটো পুৰা সম্পূৰ্ণ অসমীয়াত হ'ব তো চাই থাকক আপোনালোকে আৰু মোৰ লগত আছে দুজন ব্যক্তি তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এই দুজনে ব্যক্তি তো আজি হ'ল কলিতাৰ মিটিং তো আপোনালোক কলিতাৰ চব বস্তু দেখাম ফাৰ্ষ্ট 3 দিন মিটিং হ'ব আমাৰ ইয়াত এতিয়া মহিনা ৰোডত তো চাই থাকক আৰু গাইজ আমি মিটিঙৰ কাষতে আছোঁ প্ৰায় 400 মিটাৰ দূৰত ইয়াৰ পৰা আপোনালোকক ভিউটো দেখাই দিছোঁ একবাৰ আপোনালোকে ভিউটো চাই লওক এই দেখিলে 400 মিটাৰৰ পৰা ভিউ এতিয়া এইটো হ'ল 4 লেন হাইৱে তো এইটো দি আমি এতিয়া যাম সেনেকে ওপৰে পুৰা গাড়ী চাৰি যাই আছে তো আমিও যাওঁ যাই কিনে তাতে ক'ত কি কেনেকে ভিউ দেখাব পাৰোঁ বা ক'ত কি কাম কৰিব পাৰোঁ বা আমি কি দেখাব পাৰোঁ চব বস্তু আপোনালোকক দেখাই আছোঁ আৰু বলক এতিয়া যাওঁ আমি তালৈ এইটো হ'ল আমাৰ 4 লেন ইপিনে মহিনাৰ পৰা আহিব পাৰি আৰু ইপিনে নোৱাৰ পৰা আহিব পাৰি এজনে গাড়ী ব্যক্তি আহিছে পুৰা স্পীডত আৰু পুৰা মানে কি তাড়াতাড়িত ক'ৰবাত যাব বুজায় সেইকাৰণে সি এনেকৈ গাড়ী চলাই আছে আৰু এইটোৰ যে 4 লেন হয় এই ৰাস্তাটো মোৰ লগত থকা ব্যক্তিজনে প্ৰমাণ কৰি দিব তো আপোনালোকে চাই থাকক আপোনালোকে ভাবিব পাৰে এইটো কেনেকৈ প্ৰমাণ হ'ব পাৰে কিন্তু আমি কোনো বস্তু প্ৰমাণ নহকে নকওঁ আপোনালোকে চাই লওক 1 2 3 4 হলনে প্ৰমাণ এতিয়া বলক আমি আপোনালোকক কলিতাৰ মিটিংখন দেখুৱাম আমাক 4 লেনৰ ৰাস্তাটো যে এইটো 4 লেন হয় আমাক প্ৰমাণ কৰি দিলে এতিয়া জলক আমি কলিতাৰ মিটিঙলৈ আগবাঢ়ো আমি তাকালৈকে যাব গ'লে আমাৰ যোনখন গাড়ী আনিছিলোঁ সেইখন গাড়ী যাব লাগিব এতিয়া গাড়ীখন কোনে চলাব তো এনে দূৰ মানে কাজিয়া লাগছি এতিয়া গাড়ীখন কোনে চলাব তো আমি ষ্টোন পেপাৰ চিজাৰত আমি কনফাৰ্মটো কৰি লওঁ কোনে গাড়ীখন চলাব ষ্টাৰ্ট কৰ ষ্টোন পেপাৰ চিজাৰ গাইছ হাৰিবই লাগিব এই গাড়ী ষ্টোন পেপাৰ চিজাৰ অ ভাই সাহেব তই জিকি গ'ল গেমখন তো এতিয়া আমি উঠো সি গাড়ীখন চলাব গাড়ী দৌৰাব লাগে গাইছ আপোনালোকে ঠিকে দেখিছে এখনে আমাৰ ঠেলা গাড়ী তো এতিয়া আমি বহি আহিছোঁ আৰু এতিয়া বহি তালৈকে যাব লাগিব তো আমিতো বহো ইয়াত বহি লওঁ বঢ়িয়া কৰি ভালকৈ ধৰি লওঁ নহ'লে উল্টি যাব লাগিব তো এতিয়া ই চলাইছে আস্তে আস্তে চলাবি এতিয়া জ্বলা লাহে লাহে তো ঠেলা গাড়ীত উঠাৰ দৰে আৰাম নাই তো নহ'লে ইয়াৰ মানে যোনটো উপভোগ সেইটো আপোনালোকৰ মুখৰ ভাষাৰে ক'ব নোৱাৰি কেনেকুৱা লাগিছে মানে কি ক'ম আস্তে ভাই পৰি যাওঁ চাই থাকক কেনেকুৱা নামি কিনে আমাৰ গেংটো লাগাল পালোঁ এই হ'ল আমাৰ গেং এতিয়া আমি ভিতৰত যাম আৰু পুৰা আগফালৰ পৰাই চব বস্তু হাইটিঙৰ পুৰা সন্মুখত দৰমুখত মানে গেটখনৰ আগত আমি ৰখি আছোঁ এতিয়া তাতে চলি আছে কিবা পতাকা উত্তোলন তো আপোনালোকে চাই লওক তো তাতে চলি আছে পতাকা উত্তোলন ইয়াৰ পৰা জুম কৰি দিছোঁ এইখনে আমাৰ গেট পুৰা ফুল পাৱাৰ ধুনীয়া লাগিছে যাই আছোঁ ভিতৰত চাই থাকক আজি বেছি মানুহ চানুহ নাই কাৰণ আজি ফাৰ্ষ্টতে পুৰা ফুল মানুহ হৈ যাব মানে কালি বা পৰহি পুৰা ফুল মানুহ হ'ব আৰু আমাৰ এই পিছফালে আহি গৈছে শংকৰদেৱ আৰু মাধৱদেৱ নাৱত বহি আছে চাওক এও ভিতৰত লৈ যাব এতিয়া তই চাই থাকক এইটো শংকৰদেৱ আৰু সেইটো মাধৱদেৱ ইয়াৰ ভিতৰত যাব এতিয়া আমি এতিয়া ভিতৰত সোমাম চাই থাকক কি ধুনীয়া ভাই চাব এই বাঁহৰ গাছেদি বনাইছে তো লাৰি চাওঁ বাঁহৰ গাছ কিডাল বাঁহৰ গাছ নহয় চৰি এই মানে প্লাষ্টিক এনেকুৱা বাঁহৰ গাছৰ দৰে প্লাষ্টিকটো ভিতৰত সোমাম আমি এতিয়া তো আমি এতিয়া ইফালে পতাকা উত্তোলন কৰি আছোঁ তো আমি ইফালে নাযাওঁ আমি অলপ বেলেগ চাইডে যাম এতিয়া আমি চাইডটো যাই আছোঁ আমি এতিয়া বাণিজ্য মেলা আৰু গ্ৰন্থমেলা য'ত বৰ্তমান আৰম্ভ হোৱা নাই কিন্তু আমি যাম যাই কিনে দেখাম তো এইটো কেনেকুৱা হৈছে আৰম্ভ নহওঁতে কেনেকুৱা দেখায় সেইটো দেখাওঁ আপোনালোকক তো চাই থাকক তো এইটো প্ৰথমতে বাণিজ্য মেলাৰ আগত আৰু এটা কিবা আছে এইটো হ'ল চেল্ফি পইণ্ট বুলিও কৈ আছে এতিয়া লেখা আছে সদৌ অসম কলিতা অনপাই জনগোষ্ঠী সন্মিলন তো আপোনালোকক দেখাই দিছোঁ ভিউটো চেল্ফি পইণ্ট বুলি কয় কিবা এইটো নাজানো ইফালে আছে বাণিজ্য মেলা তো আপোনালোকে চাই দিয়ক বাণিজ্য মেলা তো ভিতৰত সোমাম এতিয়া আমি চলক ইয়াৰ পৰা চাওক বাণিজ্য মেলাৰ ভিতৰৰ পৰিৱেশটো বৰ্তমান এখন দোকানো নাই তো ইয়াতে চব দোকান পোহাৰ হৈ যাব এইবিলাক চাই দিয়ক প্ৰায় 100 200 নহয় 100 আৰু 100 ইমান হ'ব পাৰে দোকান ইয়াত পুৰা এলেকা তো এইটোৱে বাণিজ্য মেলাৰ ভিতৰৰ ভিউ বৰ্তমান আৰম্ভ হোৱা নাই আৰম্ভ যেতিয়া হ'ব তাতে মানুহ ভিতৰত সোমাব নোৱাৰা অৱস্থা হৈ যাব বৰ্তমান এই বাণিজ্য মেলা দোকান ভিতৰত প্ৰস্তুতি চলাই আছে দোকানত ভিতৰত আমি ফাকেৰে চাওঁ ভিতৰত কেনেকুৱা প্ৰস্তুতি চলি আছে তো এইখনে মঞ্চ আমাৰ চাওক কি ধুনীয়া আৰু ডাঙৰ মঞ্চ তো এতিয়া পুৰা কম
2000 3000 মানুহ বহিব পৰা আয়োজন আছে। তো এতিয়া মঞ্চত আছে এইবিলাক এনেকুৱা এটা ডাষ্টবিন। তো বস্তুবিলাক খাই কিনি ইয়াতে পেলাব পাৰি, মঞ্চত য'তে ত'তে পেলাব নোৱাৰি। তো এইটোৱে। তো গাইজ এইখনে মেইন মঞ্চ, য'ত গায়কে গান মাৰাৰ উপৰিও বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যবিলাক হ'ব। আৰু এইটো হ'ল ডিজে, মানে এইটো বেলেগ ধৰণৰ ডিজে, চাউণ্ড বহুত দূৰলৈ যায়। আমি অলপ কলিতা জনগোষ্ঠী মিটিঙৰ পৰা অলপ বাহিৰত ওলাই আহিলোঁ, অলপ বেলেগত। আমাৰ লগত আহি পাইছে বাপ, এইটো আমাৰ ডাঙৰ বাপ। তো এইটো মই আছোঁ সৰু বাপ, আৰু এইবিলাক সৰু সৰু বাপ আছে। তো এতিয়া চাই থাকক ভিডিঅ'টো। আমি অলপ দূৰৰ ফালে যাওঁ, এখন দোকান আছে আগত, দেখিছোঁ কি দোকান সেইখন চাই আহোঁ। পুৰা অলপ কিবা পাৰিলে খাওঁ। তো চলক। তো এই হ'ল ম'ম'। তো ম'ম' খালোঁ, এই দোকানত বহি আছোঁ, বিন্দাছ পুৰা খাই আছোঁ। এই চুপ মজা লাগিছে। পুৰা তামোল ম'ম' চম' খাই ল'লোঁ। ম'ম' 10 বুলি 3বাৰ খাব লগা হ'ল, তাৰমানে খাওঁতে খাৱাই যাই আছে মোৰ। সেইকাৰণে 30 টকাৰ ম'ম' খালোঁ আৰু তামোল বহুত বহিছোঁ। আৰু ইয়াতে বা ইয়াতে কি কৰি আছে গম নাপাওঁ। তো চাই দিয়ক। আগতে আকৌ আমি তাকে যাব লাগিব, তাতে কাম আছে। তো যাওক। তো গাইজ এই লাহেকৈ শোভাযাত্ৰা আৰম্ভ হোৱাৰ টাইম হৈছে। এতিয়া লাহেকৈ বহুত ধুনীয়াকৈ শোভাযাত্ৰা আৰম্ভ হ'ব। তো আপোনালোকক পূৰা শোভাযাত্ৰাত ক'ত কি কেনেকুৱা ধৰণৰ ক'ৰ কি ট্ৰেডিশ্যনেল আছে চব দেখাই দিম। তো আপোনালোকে চাই থাকক। ইয়াত গাইজ ভাষণ দি আছে আংগুলতা ডেকা। তো এই আংগুলতা ডেকা মানুহৰ ভিডিঅ'ৰ কাৰণে দেখা পোৱা নাই, আগত দেখাই দিম ভিডিঅ'ত। আৰু ইয়াত আংগুলতা ডেকাৰ লগতে বিশেষ আহাৰকণ ভেলা পুজি আছে, ইয়াত ঢেঁকী আছে। আৰু ইফালে কি কাতি বিহুৰ এই যোনটো কি বুলি কয় মন্দিৰ, সৰু ঘৰত থাকে সেই মন্দিৰ আছে। তো বিভিন্ন ধৰণৰ বস্তু। আৰু গাইজ অলপ আংগুলতাৰ ভাষণ শুনি লওক, আংগুলতাই কি কৈ আছে। তো শুনক। নিজৰ শক্তিটো বুজি পাই নিজকে আত্মবিশ্বাসী কৰিব লাগিব যে এইটো কাম কৰিম মানে কৰিমেই, কৰিবই লাগিব আমাৰ লগত বেলেগে। আৰু গাইজ ফাইনেলি শোভাযাত্ৰা আৰম্ভ। এয়া চাওক, প্ৰথম যে মই দেখাইছিলোঁ শংকৰদেৱৰ সেই নাওখন, সেইখন আগত আছে। আৰু বিভিন্ন ধৰণৰ এই নাও চাই থাকক। আৰু পিছত বহুত বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল বস্তুবিলাক আছে। এইটো কি মহোহো, মানে মহ যি মাৰে গাইজ, সেই মহোহো। এইটো কি হৈছে, ভালুক হৈছে নে ডাইনাছৰ হৈছে গমেই নাপায়। মতলব আপোনালোকে জানে যদি কমেণ্টত নিশ্চয় জনাব। চাই থাকক আৰু কি ধৰণৰ বস্তুবিলাক আহিব। ৰেলি বহুত দূৰলৈকে হৈছে, অলপ জুম কৰি দিছোঁ চাওক। ব্লাৰ হৈ গৈছে কেমেৰা, এই ঢুকি নাপায়। আৰু এইটো হালোৱা, কি হালোৱা, গাজৰ হালোৱা নে কি হালোৱা লিখিছে। আৰু মোৰ ফেভাৰেট NCC ক্ৰেডিট। তো এইটোৱেই মই ভাল পাওঁ আটাইতকৈ, NCC ক্ৰেডিট, জয় হিন্দ জয় ভাৰত। আৰু আছে পিছফালে কি তো চাই থাকক। আৰু গাইজ ফাইনেলি আছে আমাৰ কাষত আংগুলতা। তো আহি আছে, মই দেখাই দিছোঁ চাওক, এইটো আংগুলতা। আৰু এই পিছফালে যে হাঁহি আছে এই ব্যক্তিজন, চেক যে চাৰ্ট পিন্ধি আছে 1900 চনৰে, এইটো হ'ল আংগুলতাৰ PA। গাইজ বৰ্তমান হ'ল আমাৰ ৰেলী আৰম্ভ। এই আগৰ পিনে বহুত লাইন, আমি আছোঁ একদম লাষ্টৰ পিনে। আৰু এনেকৈ আমি গাড়ীৰ ওপৰত বহি আছোঁ গোটেই লগবিলাকৰ লগত। তো চাই থাকক আগলৈ। তো আমি ৰেলীৰে লাহে লাহে আহি ধমধমা পালোঁ। এতিয়া আমি যাই আছোঁ আৰু যাওঁ আগলৈ। যাই আমি দেখিলোঁ এটা দৃশ্য, ধুনীয়া দৃশ্য। এইটোৱে চাওক, কি ধুনীয়াকৈ আমাক স্বাগতম জনাবলৈ চাই আছে, কি কৰিব চাই আছে, চাই থাকক। আৰু আমি আগৰ পিনে যাওঁ এতিয়া। আৰু গাইজ ফাইনেলি ৰেলী হ'ল শেষ। তো এখানে আছিল য'ত মই ম'ম' খাইছিলোঁ দোকান, তাতে বহি আছে মানুহবিলাকে। আৰু এতিয়া যাওঁ আমি আগৰ পিনে, আৰু ৰেলী খতম। আৰু গাইজ শোভাযাত্ৰা শেষ বৰ্তমান। এতিয়া আমি আহিছোঁ বেলেগ চাইডে, এই পিছত মোৰ ৰবা। এতিয়া আমি যাম বিয়া খাবা। তো বেলেগ শোভাযাত্ৰাৰ চব বেলেগ ট্ৰেডিশ্যনেলৰ মানুহবিলাক চবে ৰেষ্ট লৈ আছে। এতিয়া কিবা খানা পিনা হ'ব, তাতে কি হ'ব, তাতে নিৰামিষ হ'ব। সেইকাৰণে আমি তাতে নাখাওঁ, আমি ইয়াতে আমাৰ গাঁৱতে বিয়া এখন আছে, তালৈ যাওঁ এতিয়া কাৰণে আজিৰ কাৰণে ভ্লগটো শেষ কৰোঁ। তো গাইজ ভাল লাগিছে যদি অলপ ভিডিঅ'টো যি কৰিব লাগে অলপ ছাপোৰ্ট কৰি শ্বেয়াৰ কৰি দিব। বাছ শান্তি আজিলৈ, আৰু কালি আৰু পৰহিৰ কাৰণে 2টা বেলেগ ভ্লগ আহিব। তো আপোনালোকে চাব। তো এতিয়ালৈ বাই বাই।